আমাৰ গুণুই কাপোৰ পিন্ধি আছে, ধুতি কুৰ্তা পিন্ধি আছে। এতিয়া আমি মন্দিৰত যাবলৈ ওলাই আছো। বাপ বেটা গুণু গুণু হা কৃষ্ণ বুলি কোৱা, কৃষ্ণ। ৰেডি হৈছোঁ, যাবলৈ ওলাইছোঁ আৰু বেটাক লৈ যাম। মাকে পিছত লাহে লাহে আহি থাকিব। মানে কলপুলিৰ তলৰ যি শৰাই দিব তাৰে যোগাৰ কৰি বা ৰেডি কৰি আহিব আৰু গুণু আৰু মই মন্দিৰত। ইয়াত ধুতি কুৰ্তা পিন্ধি গুণুই ধুতি কুৰ্তা পিন্ধি আহিছে। গুণুই ধুতি কুৰ্তা আৰু এই আইতাই যাই আছে আগে আগে শৰাই লৈ। আৰু এনেকৈ সকলোৱে কলপুলি পুতিছে। এয়া সুন্দৰ কৰি চবৰে ঘৰৰ মুখে মুখে এটাকৈ কলপুলি পুতাই আছে। পিছত ভিডিঅ'ত গোটেইখিনি দেখাই পাব।
বঢ়িয়া না ভিডিঅ' বনাই দিয়া মনৰ অনুভৱ কেনেকুৱা তোৰ বঢ়িয়া মোৰ মন আৰু কি মন বঢ়িয়া গান চান লাগিব কথা শাস্ত্ৰই কোৱা নাই মহাপুৰুষ মাধৱদেৱে কৃষ্ণৰ সূত্ৰটো দিছে কৃষ্ণ হেম শব্দ এইটো পৃথিৱীবাচকৰ শব্দ পৃথিৱীবাচক শব্দ এটা মাত্ৰ শব্দৰ কোনো আকৃতি শৰীৰ নাই হাত ভৰি নাই শব্দৰ এটা ৰূপ আছে কিন্তু তাৰ হাত ভৰি এইবিলাক নাই গতিকে কৃষ্ণৰ চৰণ থকা কথাটো গুৰুজনাই আমাক কোৱা নাই দ্বিতীয়তে হৰিৰ সূত্ৰত কৈছে কি স্মৰণ মাত্ৰতে যিহেতু সংসাৰৰ দুখ হৰন্ত এই হেতু থেকে ঈশ্বৰক হৰি বোলাৰ যত মহন্ত হৰিও কি এটা স্মৰণৰ শব্দ মাত্ৰ স্মৰণ গতিকে হৰিৰ চৰণত শৰণ লৈলো এতিয়া চৰণ শব্দটো কেৱল অকল হৰি বুলি আমাৰ বদ্ধমূল ধাৰণা আমাৰ মানুহে কয় কি যে চৰণত ধৰিছো গতিকে আমাক সেইকাৰণে কৈছে যে আমি জানি পেলাই হৰি ভকতিত কৃষ্ণৰ নামত শৰণ ল'ব লাগে কৃষ্ণৰ নামতহে আশ্ৰয় শৰণ চৰণৰ কথাটো আমাৰ কিন্তু ইয়াত কেতিয়াও কোৱা হোৱা নাই যে কাৰোবাৰ ঘূৰি পালেহে মই মুক্তি পাম এই কথাটো নহয় শব্দ পালেই মুক্তি হ'ব ৰাম নামটোতে ৰত্নাকৰৰ মুক্তি হৈছিল ৰত্নাকৰে কিন্তু কাৰো ভৰিত তেওঁ প্ৰণাম জনোৱা নাছিল পানী দি আছে Nori que vea. Oh, putra, putra. Iya mana dah jual ini. Ini no. Saudara Bapak dan Saudara Nasional, kami hendak memajukan agar Ay, pala. সম্পাদক হ্যাঁ Krishna Krishna, oh Hare, oh Ram. আমি কৃষ্ণ কৈছ সম্পাদন বিচাৰিছো সম্পাদন জনাইছে কৌৰ কৈছ কৃষ্ণ অ হৰি অ ৰাম
জয়ন্ত গোস্বামী কৃষ্ণ কৃষ্ণ ও হরি ও রাম আমি কেইগৰাকী প্ৰজনকক সাজু হ'বৰ বাবে অনুৰোধ জনাইছো তেখেতসকলক নিজৰ নিজৰ বন্তিৰ ওচৰত লৈ গৈ বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো আমাৰ বাদ্যযন্ত্ৰসমূহ বজাবলৈ আমি অনুৰোধ জনাইছো যিসকল বাদ্যযন্ত্ৰী আমাৰ মাজত উপস্থিত আছে তেখেতসকলক আমি বাদ্যযন্ত্ৰসমূহ বজাবৰ বাবে অনুৰোধ জনাইছো ও হরি ও রাম আমার মুখ্যমন্ত্রী জ্বলি উঠিছে এতিয়া আইমাতৃসকলে নিজৰ নিজৰ মন্ত্ৰীসমূহ জ্বলাবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো তেখেতসকলক নিজৰ নিজৰ মন্ত্ৰীসমূহ জ্বলাবলৈ আমি অনুৰোধ জনাইছো আমাৰ মুখ্য প্ৰজনক মন্ত্ৰী প্ৰজনাই বিৰুদ্ধে হৈ গ'ল আমি আইমাতৃ নিজৰ নিজৰ মন্ত্ৰীসমূহ জ্বলাবৰ বাবে অনুৰোধ জনাইছো জয় জয় মহাগুৰুকে সত্ৰ সমদয় আমাৰ সৰু প্ৰজনবৃন্দ বন্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো আমাৰ কামে বন্তি প্ৰদান অৱসান হৈছে সেয়েহে আমি বহা ধৰিবৰ বাবে অনুৰোধ জনাইছো আইমাতৃ আমি বহা ধৰিবৰ বাবে অনুৰোধ জনাইছো আমি ভক্ত ৰাইজ আমি বহা ধৰিবৰ বাবে অনুৰোধ জনাইছো আজি আমাৰ বন্তি প্ৰদান কাৰ্যসূচী ইতিমধ্যে বন্তি প্ৰদান কাৰ্যসূচী আমাৰ হৈ উঠিছে
ধরা গোসাই আহি নামত বন্দে হো আজি আমার সুবাদিনা আমার বন্দে হো
চরণে অপরাধ ক্ষমা করি তুমি দয়াশীলি মুখ রক্ষা করিও চরণে রাম মুখ রক্ষা করিও চরণে সীমান্ত অঙ্গার হরি অবতার জানা যে কল্পতর কান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ 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 হরি রাম কৃষ্ণ নিজের নিজের হাত থাকি কান্ট্রি করে বজায় রাখেন কৃষ্ণ হরিণা ভগবান রংপুর আগন্তুক মহাপুরুষ শ্রীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱ উপলক্ষে 501 টকা আমালৈ আগবঢ়াইছে আমি তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো এনেকৈ আৰু যদি কোনোবা মহান দাতা আহি সহায় কৰে আমাৰ ঘোষণাপত্ৰৰ পৰা আহিব জনাইছো আগন্তুক গুৰুজনাৰ জন্মজয়ন্তী উৎসৱ উপলক্ষে কোনোবা মহান দাতা যদি আমাৰ মাজত ৰৈছে আমাৰ ঘোষণাপত্ৰৰ আহি যোগাযোগ কৰিবৰ বাবে বিনম্ৰভাৱে জনাইছো শ্রদ্ধার বটবন্ধ তথা একাধিক হব এই চলিত বর্ষত আমার যিসকল মহান দাদাই আমার দান বৰঙণি আগবঢ়াইছিলে আমি দিনতে কিছু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ যদি কোনোবা সদায় মহান ব্যক্তি গামোচা অৰ্থাৎ সম্বৰ্ধনা ল'বৰ বাবে হৈ গৈ অংশগ্ৰহণ কৰাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ 11 বজাত ফ্ৰেকশ্যন প্ৰতিযোগিতা দুপৰীয়া 2 বজাত দক্ষিণ বৰপেটা আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন সন্ধিয়া 6 বজাত আকৰ্ষণৰ কাৰ্যসূচী হৈছে বন্তি প্ৰজ্বলন সন্ধিয়া 6:30 প্ৰাৰ্থনা প্ৰতিযোগিতা সন্ধিয়া 7 বজাত গুণমালা পাঠ সন্ধিয়া 7:30 বজাত বঁটা বিতৰণ অনুষ্ঠান প্ৰাৰ্থনা প্ৰতিযোগিতা প্ৰতিযোগীসকলে গুবু ভাওনা চাবলৈ ওলাইছে এয়া চাওক নতুন নতুন ড্ৰেছত গুবু যাব ভাওনা চাবলৈ ঠাণ্ডা পৰিছে গাইজ অলপ মোজা চোজা পিন্ধি দিব লাগিব এনেকুৱা যদি আপোনালোকৰ ল'ৰা আছে ক'ৰবাত ওলাই নিছে এনেকুৱা টাইমত গৰম কাপোৰ পিন্ধাইহে নিব কাৰণ ঠাণ্ডা আৰম্ভ হৈছে সৰু সৰু বাচ্চাক ঠাণ্ডা নোখোৱাব আমাৰ গুবুক মই ঠাণ্ডা খাব নিদিওঁ তাৰ কাৰণে গৰম কাপোৰে আনিছোঁ পূজাত কেনে কমেণ্ট কৰি জনাই দিব নতুন ড্ৰেছ গুবুৰ ড্ৰেছ